নমস্কাৰ আইসকল কামেশ্বৰ বড়ো চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছো। আজি এটা নতুন ব্লগ লৈ আহিছো, লগতে ৰঙালী বিহু সকলো অসমবাসীলৈ শুভেচ্ছা থাকিল। আজিৰ টপিকটো হ'ল মেইন আমাৰ ৰাজ্যৰ উন্নতি ডেভেলপমেণ্টৰ কথা অলপ আলোচনা কৰিম। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই আছে, ছাইডত যিটো ৰোড যিটো পথ হয়তো জৰাজীৰ্ণ হৈ থকা অৱস্থা সেইটো দেখাইছোঁ। গতিকে আপোনালোকে চাই থাকক কি অৱস্থা। মই বিৱৰণ হিচাপে আলোচনা কৰি যাম কিছুমান কথা, কাৰণ গণতন্ত্ৰ অধিকাৰত গতিকে সকলোৰে ক'বলৈ অধিকাৰ আছে। সেয়েহে ময়ো ভোট দিওঁ, যেতিয়া বহুমূল্য ভোটটো মোৰো অধিকাৰ আছে কোৱা। গতিকে এজ এ ছ'চিয়েল মিডিয়া ভাল বেয়া চব দেখাব লাগিব, তাতে অলপ আপোনালোকক আলোচনা কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে যিসকল মোৰ ব্লগ চাই থাকে ধন্যবাদ থাকিল, আৰু যিসকল নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেলটো টিপি দিবলৈ নাপাহৰিব। ব্লগ চিধা চিধিকে আলোচনা কৰোঁ। বিহুৰ মাজতে আমাৰ লোকসভা ইলেকশ্যন আহি গ'ল নহয় জানো ৰাইজসকল। কাৰণ বিহুটো সকলোৱে বছৰেকীয়া বিহু পালি, কিন্তু সেই মাজতে আমাৰ উখল মাখল এটা পৰিৱেশ, যিটো পলিটিকেল ইলেকশ্যনৰ যিটো লোকসভা MP নিৰ্বাচন। গতিকে আগতো আমি MP বহুত কেণ্ডিডেট এনেকুৱাই বাছি দিছোঁ, কিন্তু যিটো আমি ফলাফল ৰাইজে পাব লাগিছিলে সেইটো হয়তো পোৱা নাই মোৰ চকুত, কিন্তু ৰাইজৰ দৃষ্টিত পাইছে নেকি মই সেইটো ক'ব নাযাওঁ। কিন্তু মই কথা অলপ যিটো মই ছাইডত লগাই দিছোঁ, যিটো ৰোড একদম জৰাজীৰ্ণ হৈ অৱস্থাত আছে, গতিকে তাৰ বিষয়ে আলোচনা কৰিম। যিটো মই পথ দেখাই দিছোঁ আপোনালোকক, সেই পথটো হ'ল চিঙিলিমাৰা পৰা হৈ বগীজুলি হৈ মাইনচেৰিলৈকে যোৱা পথ হয়। এইটো পূবৰ পৰা পশ্চিমলৈকে গৈছে। গতিকে সেই পথৰ কথাটো আলোচনা কৰিম। সেই পথটো হ'ল 2005-06 হয়তো নিৰ্মাণ কৰি দিছিলে কংগ্ৰেছ দলৰ বিধায়ক সন্মানীয় প্ৰাণেশ্বৰ বসুমতাৰী দেৱে। কিন্তু দুৰ্ভাগ্যজনক, কিন্তু সেই পথটো 2005-06 পথটো কিন্তু আজিলৈকে হয়তো মেৰামতি হোৱা নাই। কিন্তু কিহৰ কাৰণত হোৱা নাই? কাৰণ আজিলৈকে সেই পথটো হয়তো আমলাগাৰ পৰা মাইনচেৰিলৈকে আজিলৈকে আলকটৰা 100 গ্ৰামো নপৰিলে, হয়তো শিল 1 টেলাৰো নপৰিলে। কাৰণটো কিয়? কাৰণ ৰাইজে আপোনালোকক ভোট দিছিলে, এটা আশা কৰিছিলে আমাৰ ডেভেলপ কৰিব কিছুমান সমস্যা, কিন্তু কিছুমান সৰু সুৰা ডেভেলপ হৈছে নহয় মই মানো, কিন্তু তথাপিও আমাৰ মেইন মানুহক ডেভেলপ হ'বলৈ হ'লে, উন্নতি হ'ব হ'লে মোৰ মতে পোনপ্ৰথমে আমাক ৰাস্তা পথ লাগে নহয় জানো। তাৰপিছত আমাক এডুকেশ্যন স্কুলসমূহ ভাল কোৱালিটিৰ হ'ব লাগে। তাৰপিছত আমাৰ মেডিকেলি ফেচিলিটি হ'ব লাগে। তো বিভিন্ন সমস্যা আছিলে সিহঁতক, কিন্তু যিটো কংগ্ৰেছৰ 5 বছৰ কালত, সেই 5 বছৰ কালত কিন্তু আমাক বহুখিনি দিছে। বগীজুলিত ক'ব গ'লে বগীজুলি হাইস্কুল দিছে, বিল্ডিং দিছে, বগীজুলিত বড়ো সাহিত্য সভাৰ ভৱন দিছে, পঞ্চমত হয়তো হাইস্কুলৰ দিছিলে কি কয় বিল্ডিং দিছে। গতিকে এনেকুৱা যথেষ্ট উদাহৰণস্বৰূপে আছে, কিন্তু সেই স্কুলসমূহ কিন্তু আজিলৈকে বিজেপি চৰকাৰে ক'ব লাগিব, কিন্তু AGPও আছিলে মাজত, কিন্তু আজিলৈকে টিংপাত এখনো নপৰিলে। কিন্তু সেই স্কুলসমূহত যিটো অৱস্থা হৈছিল মাজত, কিন্তু আমাৰ সকলো ৰাইজেহে আঞ্চলিকেহে পইচা কালেকশ্যন কৰি মেৰামতি কৰিবলগীয়া বাধ্য হ'ল। কিন্তু বহু সময়ত আমাৰ ৰাইজে বিচাৰিছিল, কিন্তু পোৱা যোৱা নাই। কিন্তু চাওকচোন 15 বছৰ কাল চলিলে চতিয়া সমষ্টিত, যিটো একদম বাঘা বাঘা নেতা ক'ব গ'লে ক'ব পৰা যায়। কাৰণ MLA সন্মানীয় পদ্ম হাজৰিকাদেৱ, তেখেতে 15 বছৰ কাল কৰিও যদি এই পথটোক কিহৰ কাৰণে মেৰামতি নকৰিলে, কিহৰ দুখত নকৰিলে, মই সেইটো কুৱেশ্যন মাৰ্ক থাকি গ'ল মোৰ। গতিকে ৰাইজেতো সকলোৱে ভোট দিয়া নিদিয়া থাকে, কাৰণ চৰকাৰৰ হয়। চৰকাৰে যদি যেতিয়া ডেভেলপ কৰিবলৈ ৰাজনীতিকত আহে, ডেভেলপ কৰিব লাগে নহয় জানো। কাৰণ সেই পথটো বৰ দুৰ্ভাগ্যজনক। মই তাকে আজিও ৰাইজক ক'ব খোজোঁ, ৰাইজসকল আপোনালোকৰ বহুমূল্য ভোটটো চাই চিন্তি দিয়ক। য'ত সমাজৰ উন্নতি হয়, জাতিৰ উন্নতি হয়, অঞ্চলৰ উন্নতি হয়, লগতে আমাৰ অসমখনৰো উন্নতি হয়, সেইজন ব্যক্তিকহে আপোনালোকে চিলেকশ্যন কৰক।
ৰাইজ আপোনালোকে সৰু সৰু স্কিমত প্ৰলোভন দিয়াত আপোনালোকে ভুল নাযাব কাৰণ যিটো সময়ত স্কিম দিব লাগে মানুহক কিন্তু সেই সময়ত নিদিয়ে কিন্তু যেতিয়া ইলেকশ্যন আহি যায় তাৰ মুহূৰ্তত স্কিম বুলিকে মানুহক প্ৰলোভন দিয়ে সেইটো বৰ বেয়া কাৰণ নাপায় সেইবিলাক কৰিবলৈ কাৰণ স্কিম যেমান দিবলৈ আছে যেমান ডেভেলপ কৰিবলৈ ইলেকশ্যনৰ আগত সেই পথটো আপোনালোকে চাই আছে কি অৱস্থা চাওকচোন আপোনালোকে পানী জমা হৈছে গতিকে বাৰিষাতটো মাছ পৰিব পাৰিব এনেকুৱা কণ্ডিশ্যন হৈছে ৰাস্তাত চাওকচোন যিটো ৰাস্তাত গাড়ীত কমচে কম সেই পথটোত কমো যদিও যিটো বগীজনী এৰিয়াত হয়তো আধা ঘণ্টা লাগা তাত কমো কিমান লাগিব চাওক আপোনালোকে হয়তো 20 মিনিটৰ ৰাস্তা কমো 30-40 মিনিট লাগিব চাওক তাত কিমান কণ্ডিশ্যন বেয়া হৈ আছে গতিকে ৰাইজে নজৰ কৰক ৰাইজে আমাৰ ৰাইজেও একচুৱেলি খুব নজৰ দিব লাগে সতৰ্ক হ'ব লাগে কাৰণ নিজৰ পাৰ্চনেল ডেভেলপৰ কাৰণে ভাবি আমাৰ সমাজৰ যিখিনি ৰাজহুৱা সম্পত্তিবোৰ পাহৰি যোৱা হৈছে কোনো কেয়াৰ নলয় ৰাস্তা পথবোৰ গতিকে অকল নিজৰটো ভাবিব নালাগে গতিকে ৰাইজৰ কথা ডেভেলপটো ভাবক ৰাস্তা পদূলি ভাল কৰিবলৈ যদি আপোনাৰ ব্যক্তিগত ডেভেলপ হলো কোনো কথা নাই কিন্তু যদি ৰাস্তা ৰাইজৰ যদি এটা পথ ডেভেলপ নহয় কিহৰ উন্নতি আপুনি বিল্ডিং এখন বনাই দিলে একো মতলব নাই যদি আপোনালোকৰ ৰাস্তা পদূলি ভাল নহয় পোন প্ৰথমে লাগে মানুহক ৰাস্তা অহা যোৱা কৰিবলৈ তাৰ পিছত লাগে আমাক স্কুলসমূহ যদি স্কুলসমূহ যদি ভাল এডুকেশ্যন হয় এনেই আমাৰ ল'ৰা ছোৱালী ডেভেলপ হ'বই লগতে মেডিকেল ফেচিলিটি আজিকালি স্কুলবোৰতো চাওক টিচাৰ জিৰ' এনৰলমেণ্ট ক'ৰবাত ছিংগল টিচাৰ ফুলফিল নহ'ল কিহৰ কাৰণে গতিকে চাওক 15 বছৰ কাল চলাই যায় আমাৰ পদ্ম হাজৰিকা ছাৰে কি কাম কৰি থাকিলে আপোনালোকে ভালদৰে চাওক সৰু সৰু কাম কৰিছে নকৰা নহয় অকল সৰু সৰু কাম কৰিলে নহ'ব আমাৰ মেইন হ'ল দলং ৰাস্তা পদূলিৰ কাম লাগে ৰাইজক তেতিয়াহে ৰাইজ উন্নতি হ'ব গতিকে খুব দুৰ্ভাগ্যজনক কাৰণ সি থকা অৱস্থাত না আমাৰ মাটি বাৰী আলোচনা কৰিলে না আমাৰ পঞ্চায়ত অন্তৰ্ভুক্ত হোৱাৰ আলোচনা কৰিলে না গৰা খহনীয়া কথা হেৰি কৰিলে আৰু এটা কথা ক'ব ইয়াৰ আগত যিটো আমাৰ MP হয়তো পল্লৱ লোচন দাস ছাৰো হ'ব পাৰে গতিকে সিয়ে হয় নহয় জানো MP গতিকে সি শোণিতপুৰবাসীলৈ কি কাম কৰিলে শোণিতপুৰবাসী ৰাইজে কি আশা কৰিছিলে সি কি মাত মাতিলে মইতো মাত মাতা দেখা নাই আজিলৈকে কাৰণ আমাৰ শোণিতপুৰ অঞ্চলত বিশেষ আমাৰ এইটো অঞ্চলত বগীজুৰি অঞ্চলত মাটিৰ পটাৰ প্ৰব্লেম আছিলে সেইটো মাত মাতা দেখা নাই গৰাখহনীয়া বহুত আছে এইবিলাক ৰাস্তা পদূলি উন্নতি শিক্ষাৰ ভিতৰত স্কুলসমূহত টিচাৰ এনৰলমেণ্ট নহ'ল কি মাত মাতিলে আৰু যিটো পঞ্চায়ত অন্তৰ্ভুক্ত হোৱা নাই আজিলৈকে পঞ্চায়ত অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে গতিকে বহুত ভাবিবলগীয়া কথা ৰাইজসকল আপোনালোকে আপোনালোকৰ বহুমূল্য ভোটটো খুব ভালদৰে চিন্তা চৰ্চা কৰি দিয়ক আৰু যদি আপোনালোকৰ যদি সকলোৱে ৰাইজে যদি ভাবিছে ভাল কেণ্ডিডেট চোৱা আছে কাৰোবাক বাচিছে দিয়ক ৰাইজৰ কাম কৰে যেহেতু মই কাকো ব্লেকমেইল কৰা নাই যিটো খৰচা সেইটোকে কৈছোঁ কিন্তু আমাৰ কিছুমান লোকেল পলিটিচিয়ান যিসকলে কৰে দাদা ভাই বন্ধুসকলে অকল নিজৰ নকৰিব ৰাইজকো চাওক কাৰণ ৰাইজৰ ৰাস্তা পদূলি দলং ঘাট চাওক ডেভেলপ কৰিবলৈ চেষ্টা কৰক তেতিয়াহে উন্নতি হ'ব অকল পাৰ্চনেল নিজে স্বাৰ্থৰ লোভী হ'লে নহ'ব যদি আমাৰ অসমখন উন্নতি কৰিব হ'লে ৰাজহুৱা বস্তু উন্নতি কৰিব লাগিব প্ৰথমে তেতিয়াহে হ'ব গতিকে মই পাৰ্চনেল স্কিম বা নিবিচাৰোঁ মই আঁচনি বিচাৰি কৰা নাই কাৰণ মোক লাগে সমাজৰ ৰাজহুৱা আমাক পথ স্কুল ডেভেলপ হ'ব লাগে গতিকে মই সেইখিনিহে বিচাৰিছোঁ ৰাইজ আপোনালোকে ভুল নাভাবিব কাৰণ আজি এনেকুৱা অৱস্থাত আছোঁ আমাৰ পথ এনেকুৱা অৱস্থা হৈ আছে ভাবিবলগীয়া কথা কাৰণ খুব দুখ লাগে কাৰণ ভোট আমিও দি আছোঁ গতিকে এইবাৰো আপোনালোকক দিব জিতাবই 100% কিন্তু ৰাইজে যেনেকৈ আশা কৰে সেইদৰে আমাৰ কেণ্ডিডেটবোৰে কাম নকৰে গতিকে সন্মানীয় এতিয়া
বৰ্তমান সন্মানীয় ৰঞ্জিত দত্ত ছাৰ তাক আশা কৰিছোঁ বা সি বা কাম কৰিব মানে সিহঁতে ৰাইজেতো বহুত আশা কৰে আমাৰ মাটিবাৰীৰ কাৰণে মাত মাতিব গৰাখহনীয়াৰ সমস্যাৰ কাৰণে মাত মাতিব কিন্তু জিতাই দিয়াৰ পিছত মাত মাতা দেখা পোৱা নাযায় এছেম্বলি যিজন মানুহ যিজন কেণ্ডিডেট হয় আমাৰ ইয়াৰ পৰা যায় যাতে আমাৰ জাতি অঞ্চল সমস্যাবোৰ স্কুলৰ সমস্যা যাই কিনি এছেম্বলিত যাতে দপদপাই থাকে সেইজনক কেণ্ডিডেট বাছক আপোনালোকে নহ'লে ৰাইজ এনেকৈ থাকিব লাগিব কিন্তু আৰু এটা কথা মই ক'ব বিচাৰোঁ আমাৰ নিউজ মিডিয়াসকল আমাৰ লোকেল নিউজ মিডিয়াই হওক আমাৰ যিকোনো নিউজ মিডিয়া আমাৰ ওচৰ চুবুৰীয়া ডাঙৰ ডাঙৰ নিউজ লাইভ সকলক কৈছোঁ মই যে আপোনালোকো আমাৰ ডেভেলপ আনডেভেলপ সমস্যাবোৰ কিয় নেদেখায় অকল টাউনত ভাল ভাল প্ৰগ্ৰেমখিনি দেখাই থাকিলে নহ'ব কাৰণ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যিটো কয় কাৰণ আমি ভাল বেয়া চব দেখাব লাগে আমি এক চাইড হ'লে নহ'ব কাৰণ আপোনালোকে সেইদিনাখন 11 তাৰিখত প্ৰগ্ৰেমত আপোনালোকে বাইক চলাই চলাই এইটো পথেদি গৈছে কিন্তু আপোনালোকে কেতিয়াবা এই পথটোক জানো নিউজ কৰি পাইছে দেখাই পাইছে কেতিয়াবা আপোনালোকো মই অনুৰোধ কৰিছোঁ সেই নিউজ মিডিয়া আমাৰ এই বালিপাৰা অঞ্চলৰ ৰঙাপাৰা অঞ্চলৰ নিউজ লাইভসকলক যাতে আপোনালোকো বুজিলি দাহকনি ডেভেলপ আনডেভেলপ সমস্যাবোৰ দেখাওক তেতিয়াহে উন্নতি হ'ব তেতিয়াহে বাহিৰত যাব নহয় জানো গতিকে আৰু এই ব্লগটো যিমান পাৰে মোৰ অঞ্চলৰ যদি ৰাইজে ভাল পায় শ্বেয়াৰ লাইক শ্বেয়াৰ কমেণ্ট যিমান পাৰে শ্বেয়াৰ কৰক যদি ইচ্ছা নাই নকৰিব মানা নাই এইটো ৰাইজৰ কথা হয় মইতো জাষ্ট মোৰ পাৰ্চনেল ব্লগ হিচাপে নহয় মই সদায় ৰাইজৰ হৈ মাত মাতোঁ আৰু ৰাইজৰ সমস্যা দেখাওঁ মই যদি চৰকাৰে বিজেপি চৰকাৰে ভাল কাম কৰিছে ভালটো দেখাওক বেয়াটো বেয়া হৈ দেখাম কাৰণ এজন ছ'চিয়েল মিডিয়া অনাৰ হৈ জানে প্ৰকৃততে যিটো শুদ্ধ সেইটোৱে দেখাব লাগে এনেই আজি বাজে ব্লগ বনাই লাভ নাই কাৰণ মই ৰিয়েল যিটো হয় এইটোৱে দেখাইছোঁ আপোনালোকে চাই আছে ছাইডত ব্লগটো চাই লওক ভালদৰে পথটো আৰু সদায় অহা যোৱা কৰি থাকিব ৰাইজে কিন্তু ৰাইজে কোনো মাত মাতিবলৈ আজিলৈকে সাহস নকৰে কাৰণ কিয় আপোনালোকৰ অধিকাৰ আছে আপোনাৰ বহুমূল্য ভোটটো আপোনাক এতিয়া ভৰিত ধৰিব কিন্তু জিতাৰ পিছত আপুনি ভৰি ধৰিবলগীয়া হয় ৰাইজে যায় যায় ছাৰ আমাক স্ক্ৰীন দিয়ক হেণ্ড দিয়ক এতিয়া বহুতখিনি প্ৰতিশ্ৰুতি দিব আমাৰ কেণ্ডিডেট সময় আমুক দিম তহুক দিম আপোনাৰ পদূলিৰ ৰাস্তাটো পকা কৰি দিম বুলি ক'ব কিন্তু যেতিয়া জিতি যাব তাৰপিছত কৰি নাচায় বগজুলি ক'ত মাইনচুৰি ক'ত কৈৰাজুলি ক'ত গতিকে বৰ দুখ লাগে গতিকে মই কাকো ব্লেকমেইল কৰা নাই যিটো সঁচা কথা সেইটোৱে কৈছোঁ আৰু মই ভয় নাখাওঁ মই যিটো শুদ্ধ সেইটোৱে কওঁ গতিকে সেইটোৱে দেখালোঁ ৰাইজসকল আপোনালোকৰ বহুমূল্য ভোটটো ভালদৰে দিয়ক আৰু আশা কৰোঁ ইলেকশ্যনটো খুব ভালদৰে যায় আৰু যি কেণ্ডিডেট আমাৰ জিতে যাতে আমাৰ উন্নতিৰ কাম কৰক যাতে তেতিয়াহে আমাৰ ৰাইজসকলৰ উন্নতি হ'ব গাঁও উন্নতি হ'ব আমাৰ ল'ৰা ছোৱালীবোৰো উন্নতি হ'ব গতিকে সেই আশা থাকিল নিশ্চয় আৰু যিসকল মোৰ ব্লগটো বহুমূল্য সময়টো দি শেষলৈকে চালে অশেষ অশেষ ধন্যবাদ থাকিল मानो होनबा आं दिनैनि बे ब्लगखौ आसामिसाव बानायनायनि कारन जादों जाहाथे गासै हारियानो नायनो हायो बुजिनो हायो नाथाय जों बर' अनलि बुंबाय थाबा जोंनि बर' हारियाल' बुजिगोन बेनि थाखायनो आं दिनै बे ब्लगखौ एसामिस बानायनाय जादों जुदि नोंथांमोना गाज्रि मोनदोंब्ला निमाहा बिनाय थाबाय स' लास्टत মই সেইটোৱে ক'লোঁ আপোনালোকে বহুমূল্য সময়টো মোৰ ব্লগত দিয়াৰ বাবে ধন্যবাদ থাকিল আৰু যিসকল মোৰ চেনেলটো নতুনকৈ আহিছে তেখেতলোকে মোৰ চেনেলটো যাতে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু কোনাত বেল আইকন এটা আছে সেইটো টিপি কিনি অল কৰি ল'ব যাতে নটিফিকেশ্যন সোনকালে পায় চ' আজিলৈকে ইমানতে ৰাখিলোঁ চ' বাই বাই চি ইউ নেক্সট ব্লগ